আজি ডিফুত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্মান জনাই কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ দ্বাৰা মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে আৰক্ষী ছাউনীৰ খেলপথাৰত আকাশবন্তিৰ লগতে 400 গছ মাটি চাকিৰে শ্ৰদ্ধা জনাই উজ্জ্বল আকাশ কাৰ্যসূচী গ্ৰহণ কৰি লাচিত দিৱস উদযাপন কৰে। দিৱস উপলক্ষে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াই এটা এপিল কৰিছিলে সকলোকে যাতে সন্ধিয়া সকলোৱে নিজৰ ঘৰত আৰু সকলো প্ৰতিষ্ঠানত আজি চাকি জ্বলায় আৰু সেই বীৰ জনলৈ যাতে শ্ৰদ্ধা আগবঢ়ায় আৰু সেইটোৰ কাৰণে আজি আমাৰ অফিচতো 400 চাকি আমি জ্বলালোঁ আৰু ইয়াতে আমাৰ এতিয়া আপোনালোকে দেখিলে উৰণীয় আকাশী চাকি আমি জ্বলাবলৈ সক্ষম হৈছোঁ। আজি আমাৰ কাৰ্যসূচী এইখিনি। অহাকালিলৈ আমাৰ মেইন প্ৰগ্ৰেম আছে। টাউন হলত 10টা বজাৰ পৰা আমি লাইভ টেলিকাষ্ট দেখুৱাম দিল্লী বিজ্ঞান ভৱনত। তাৰপিছত আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে আৰু আমাৰ চিফ গেষ্ট সকলৰ ভাষণ আৰু কালচাৰেল প্ৰগ্ৰেমো আছে। আয়োজন কৰা হৈছিলে আৰু সেই অনুষ্ঠানৰ অংশ হিচাপে আজি আমি কিছু আকাশবন্তি প্ৰজ্বলন কৰি ইয়াত আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি দেশবাসীকে আমি কৃতজ্ঞতা জনাইছোঁ যে আজি আমি গোটেই ভাৰতবৰ্ষত ইমান ধুনীয়াকৈ এই অনুষ্ঠানটি পালন কৰিছোঁ, গোটেই অসমত ধুনীয়াকৈ এই অনুষ্ঠানটি ইতিমধ্যে পালন কৰিছে আপোনালোকে জানে আৰু অহাকালিলৈ আপোনালোকে জানে যে নতুন দিল্লীত এক বিশাল আয়োজন কৰা হৈছে। গতিকে মই এই গোটেই অনুষ্ঠানটি উপলব্ধ হৈ যোৱাৰ বাবে সকলোকে নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7।